আজি আমি গৈ আছো কলেজৰ পৰা শিক্ষামূলক ভ্ৰমণ হিচাপে বগামাটিলৈ। তো আপোনালোকে চাই থাকিব কেনেকৈ যাওঁ। তো আৰু এটা কথা, আপোনালোকে হয়তো ষ্টুডেণ্ট দেখা পোৱা নাই ইয়াত। কৰোনা ভাইৰাছৰ কাৰণে আধা ষ্টুডেণ্ট এতিয়ালৈকে অহা নাই, তথাপি আমি গৈ থাকোঁ। মানে মানে একো হোৱা নাই, আপোনালোকে চাই থাকক। গাড়ীত তেল ভৰাই আছে, পিছত আমি আকৌ গৈ থাকিম। চান্দুবি বিলত আহি পাইছোঁ। আচলতে আমি গৈ আছিলোঁ বগামাটিলৈ, কিন্তু আমাৰ ঠাইটো পৰিৱৰ্তন হৈ গৈছে, কাৰণ আধা ষ্টুডেণ্ট জাৰ্ণিত অহা নাই। চ' আপোনালোকে চান্দুবি বিলটোই ভালকৈ চাই থাকক। চান্দুবি বিলত আহি আপুনি বিলখনত নাওত উঠি ঘূৰিব পাৰিব। তাৰ বাবে মাত্ৰ 50 টকা দি এটা টিকেট সংগ্ৰহ কৰিব লাগিব। বহুত কেইটা নাও আছে ইয়াত, আপুনি যিখনত উঠিব পাৰে, আহি ঘূৰিব পাৰে, ইয়াত সাঁতুৰিব পাৰে, যি কৰিব পাৰে। আপোনালোকে যদি চান্দুবি বিলত আহিব খোজে তেন্তে আহিব পাৰে। আজি ভিডিঅ'টো ইমানতে শেষ হ'ল।